নমস্কাৰ আছামিজ ব্লগ জুৰি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰ বৰ্তমান ভালেই বাৰু। আৰু এতিয়া ৰাতিপুৱাই মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি বতৰটো অকণমান ডাৱৰীয়া, অলপ বৰষুণো দিছে। বৰষুণ দিছে ভালেই হৈছে বাৰু। ইমান ধূলি হৈছে, অলপ ধূলি মাৰ গৈছে আৰু গছ গছনিবিলাকো ভালেই পাইছে। বহুত দিন বৰষুণ দিয়াই নাছিলে, অলপকৈ দিছে আৰু ইমান ডাঙৰ বৰষুণ দিয়া নাই, কিন্তু ঠাণ্ডাটো পৰিব বৰষুণজাক দিছে যিহেতু। আৰু এতিয়া মই এয়া নাৰিকল এতিয়া মই নাৰিকলৰ বাকলিখিনি গুচাই লওঁ। এনেকৈ তিয়াই ৰাখিছোঁ, গুচাবলৈ ভাল হয় তিয়ালে। আৰু লস্কৰা বনাব লাগিব, দেখাই থাকিম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। কাম বনবোৰ কৰি থাকোঁতে এতিয়া 3টাই বাজিলেগৈ। আৰু এইপিনে মই নাৰিকল চাৰিকল ৰুকি মেলি আজৰি হয় এয়া লগ পাইছোঁ আৰু আপোনালোকক একেচতে লগ পাইছোঁ। এয়া ৰুকি পিনে মই এয়া চেনি মিক্স কৰি থৈ দিছোঁ, অলপ দেৰি ৰাখি দিম চেনিখিনি গলি নোযোৱালৈকে, তাৰপিছতহে বনাম। আৰু এয়া আমাৰ আজি এয়া পিঠাও হৈ গ'ল। পিঠাও ইয়াৰ মেচিনত কুটা লাগে, যিহেতু ঢেঁকী দিবলৈ ল'ৰাৰ লগত দিগদাৰ হয়, সেইবাবে মেচিনতেই দিয়ালোঁ। তিলপিঠা নবনাওঁ, বাকী মিঠৈ আৰু এনেকৈ মালপোৱা কিবাকিবি বনাব লাগিব আৰু দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মাছ ধৰিছে পুখুৰীত, তাকে মাছ ধৰা চাওঁগৈচোন। মাছ ধৰি আহিলে দেই, আমাৰ এয়া বাচি আছে। ডাঙৰখিনি থৈ দিছে, কাইলৈহে নিব বোলে বজাৰলৈ। এয়া সৰু সৰু পুঠি মাছ ৰখাই দিয়ে হাতে কৰি। পুঠি মাছ এইখিনি ঘৰতে থাকিব। আৰু ধৰা কিছুমানক দিব লাগিব আৰু মানুহক। এয়া এতিয়া নাৰিকল ভাজি আছে। এতিয়া আন্ধাৰেই হ'লগৈ, দিনত সময়ে নহ'ল। এতিয়া মাছবোৰ ধৰিলে আৰু এইবোৰ ৰুকি কৰি থাকোঁতে বহুত দেৰি হৈ গ'ল। এতিয়াহে সময় পাইছোঁ। এয়া ভাজি আছোঁ তৰকাৰী। এয়া কেৰাহীত বনোৱা নাই, এইটোতে বনাইছোঁ। কেৰাহীবোৰ যিহেতু ভাজি থকা হয় যে, তেলৰ হেৰিটো থাকে যে, সেইকাৰণে মই বনোৱা নাই। এইটো ভাত বনোৱা চৰুটোতে বনাইছোঁ। এতিয়া লাৰুটো হেৰি বগা বগা হ'ব অলপ, নহ'লে তেলৰ ৰং ধৰি একদম ৰঙা হৈ যায়। কেৰাহীবোৰত যিহেতু শাক ভাজি থকা হয়, সেইবাবে এয়া লাডু কৰি আছোঁ দেই। এতিয়া আৰু এয়া আমাৰ কালি বনোৱা লস্কৰা কেনেকুৱা হৈছে জনাব। বনোৱা ইমান এক্সপাৰ্ট নহয় বাৰু, শিকিছোঁ আৰু বনাবলৈ। পাৰিছোঁ নাই জনাব। হাই ফ্ৰেণ্ড, কালি ভিডিঅ'টো সামৰা নহ'ল আৰু আন্ধাৰ হৈ গ'ল লাড়ু বনাই থাকোঁতে মেলোঁতে, সেইবাবে ভিডিঅ'টো সামৰাও নহ'ল আৰু ভিডিঅ' কৰাও নহ'ল। ভাবিলোঁ আজি অলপ দেখাই দিওঁ কি কৰোঁ। আৰু এইফালে আমাৰ এয়া আজি খানা স্পেচিয়েল, এয়া এইপিনে গাহৰি আৰু এয়া মাছ। এতিয়া বনাই মেলি খাব লাগে আৰু
এয়া আৰু মাঘ বিহুৰ সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। সেয়াই আৰু তেনেহ'লে চাই যাওক ভিডিঅ'টো। এইখন আমাৰ জুইশাল হয়। জুইশাল এইফালে বেৰৰ মাটি এৰিয়ে আছে। মই মোচা নাই, যিহেতু পাকঘৰ বনাব সেইবাবে মোচাও নাই। এতিয়া বনাবই এনেও এৰুৱাবই লাগিব যে, সেইকাৰণে এইবিলাক মোচা নাই। মই ইয়াত খৰি এইপিনে থৈ দিছোঁ, কিন্তু এয়া মাংস কাটি এইপিনে মাছ থৈ দিছে। আৰু চাই যাওক তেনেহ'লে ভিডিঅ'টো। আৰু আমাৰ এজন গৈছিলে বজাৰলৈ, এইবোৰ বিহু বজাৰ কৰি আনিলেগৈ। এইপিনে আছে গাজৰ, কাঠআলু, ৰঙালাও, ঢেৰ মানে বজাৰ কৰি আনিছে। আৰু এইপিনে আছে ৰঙালাও। এই মাঘ বিহুৰ মেইন বুলি ভাবোঁ ৰঙালাও আৰু কাঠআলু। মাঘ বিহুৰ মেইন বস্তুকেইটা আৰু গাহৰি। এতিয়া মানে মই আমাৰ আজি বজাৰখনতে বহি আছোঁ, যিখন আমাৰ ঘৰৰ কাৰণে কৰি আনিছে। সেইবাবে আপোনালোককো অলপ অলপ দেখুৱাই আছোঁ। যিহেতু সকলো কথা শ্বেয়াৰ কৰোঁ, সেইবাবে দেখুৱাইছোঁ আৰু বেয়া পাব নালাগে। ঘৰত যিহেতু সান্দহ মুড়িৰ ব্যৱস্থা কৰা নাই, সেইবাবে ইয়াৰ বজাৰৰ পৰা লৈ আহিলে মুড়ি। এইবিলাক কৰি থাকিবলৈ দিগদাৰ হয় ল'ৰাৰ সৈতে, সেইবাবে বজাৰৰ পৰাই লৈ আহিবলৈ ক'লোঁ। আৰু আজি মানে অলপ ৰ'দটো ওলাইছে। ভাবিছিলোঁ বিহু চাগে নোখোৱাবই বুলি, বৰষুণে দি আছিলে। এতিয়া ৰাতিপুৱাতে অলপ ওলাইছে আৰু কি কৰে আৰু, বৰষুণে দিয়ে নে এনেই দিয়ে নে আৰু। বৰষুণ দিলেতো ভাল নালাগিব। আৰু এতিয়ালৈকে মেজি খোৱাৰ সিদ্ধান্ত হোৱাই নাই আমাৰ। খাই নাখায় আপোনালোকে নেক্সট ভিডিঅ'তহে মোক দেখা পাব। সেইপিনে আলহীও পালেহি, বেটি মাহীয়েক হয়, পূৰা খেলাত ব্যস্ত হৈ আছে। এয়া বিহু খাবলৈ আহিলে আলহী আমাৰ। খাই কৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেনেহ'লে বাই, আৰু আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'।